নমস্কাৰ, মই ৰঞ্জিতা বৰুৱা। সকলোকে মোৰ চেনেল ৰঞ্জিতা কৃষ্ণলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ কাৱৈ মাছৰ লগত ফুলকবি আৰু আলুৰ ৰেচিপি। ফুলকবি আৰু আলুখিনি প্ৰথমে বইল কৰি লোৱা হ'ল। এটা পিঁয়াজ, এটা বিলাহী, অলপ ধনিয়া আৰু অলপ আদা নহৰুৰ পেষ্ট লোৱা হৈছে। মাছখিনি প্লেট এখনত লৈ অলপ হালধি আৰু অলপ নিমখ প্ৰথমে সানি লোৱা হৈছে। কেৰাহীখন অলপ গৰম হ'বলৈ দি মাছখিনি তেলত ফ্ৰাই কৰি লোৱা হৈছে। মাছখিনি ভালদৰে ফ্ৰাই কৰি লোৱা হ'ল। অন্য এখন কেৰাহীত তেল গৰম হ'বলৈ দি তাতে জিৰা অলপ দিয়া হৈছে। তাৰ পাছত পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু বিলাহী দি লোৱা হ'ল। আলু আৰু ফুলকবিখিনি ভাজি তাতে জোখমতে পানী দি দিয়া হ'ল। উতল অহাৰ লগে লগে তাতে ভজা মাছ দি দিয়া হৈছে। চব্জিখিনি সিজাৰ পাছত শেষত তাত কেঁচা ধনিয়া ছটিয়াই দিয়া হৈছে। প্ৰিয় দৰ্শকবৃন্দ, ফাইনেলি ৰেচিপিটো কেনেকুৱা হৈছে চাওঁচোন, আহক।